প্ৰথমে মই নাচিব নাজানো বুলি ক'ব, কিন্তু এপেক যোৱাৰ পিছত তাৰ নিচিনা মাইকেল জেকচন গোটেই পৃথিৱীতে নোলাব। 2026 চনত যাতে টকা পইচা দি চকুৰ পানী মুচিব পাৰো। জীৱনটোত হেপী হ'বলৈ হ'লে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নালাগে, কেইটামান হাৰামী বন্ধু আৰু লগত মালৰ বটল এটা হ'লেই হ'ল। 2025 মোক বহুত কথাই শিকালে, কিন্তু মোৰ একোৱেই মনত নাই। আজি বহুত ঠাণ্ডা পৰিছে, ৰাস্তাৰ কিনাৰত আজি গাড়ী এখন কপি থকা দেখিলো। দেৰি কৰি দিলি মইনা, এতিয়াতো মাঘ বিহু আহি গ'ল। তোমালোকে যিটোক ব্ৰেকআপ বুলি কোৱা, গাঁৱৰ খুৰীহঁতে সেইটোক মুখত মুতি দিয়া বুলি কয়। তুমি দিয়া বাঁহখিনি বেছি মই টমটম কিনিলো। চব ল'ৰাই কিন্তু চেহেৰা চাই ভাল নাপায়, কিছুমানে শহুৰেকৰ সম্পত্তিও চায়। ছোৱালীবোৰৰ আধা জীৱনটো মিছা শপত খাওঁতে পাৰ হৈ যায়। তাই গৰম পানীৰে গা ধুই, ময়ো গৰম পানীৰে গা ধুও। পাপক ঘৃণা কৰা পাপীক নহয়, এক্সক ঘৃণ কৰা এক্সৰ ভনীয়েকক নহয়। আজি হঠাৎ উৰ্মিলা বৌলৈ মনত পৰি গ'ল। আজিৰ ভিডিঅ'টো যদি চাই পালে আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ আহকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পায়েই যাই থাকিব। তো গাইজ পুনৰ লগ পাম আপোনালোকক অন্য এটা নেক্সট ফান্নি ভিডিঅ'ত। আজিলৈকে এৰিলো, বাই বাই। আৰে মুকেশ, সঁচাকে মই জুবিন দেশৰ মানুহ, আৰু আমি আজি এজন ভগৱানক হেৰালো। জুবিনদাৰ ন্যায় আমাক লাগিবই।